ইফালে শুই উঠি গা পা ধুই মেলি আহিলোঁ ভাত খাবলৈ। তাৰপৰা এতিয়া পথাৰ যামে না, আৰু যিমান লেতেৰা গামোচা আছে, যিমান লেতেৰা কাপোৰ আছে আজি পিন্ধা সামৰি মানে পথাৰ যাম যিহেতু এতিয়া, সেইকাৰণে গামোচাখন লৈ লৈছোঁ মাথাত মাৰিবৰ কাৰণে। এনেও মাথাটো তিতিবই, বৰষুণ দি আছে, হ'লেও লৈ যাওঁ আৰু, নহ'লে মায়ে আকৌ গালি দিব নহয়, তই গামোচা এখনো নানিলে বুলি। এতিয়া ভাতটো খাই লওঁ, তাৰপৰা পথাৰ যাম। এইফালে এতিয়া বাজিছে ৰাতিপুৱা 8:30 আৰু মই ভাত খাব লৈছোঁ। মানে ভাত খাই এতিয়া আমি পথাৰলৈ যাওঁ, আৰু এয়া কালি ৰাতি মাংস চব্জি অলপ আছিলে, মাহঁতে খাই বৈ পথাৰ গ'ল। এতিয়া মই আছোঁ, মই এতিয়া ভাতটো খাই পথাৰলৈ যাওঁগৈ, কাৰণ 12টামান বজাত অহা হ'ব যিহেতু। আকৌ কষ্ট হৈ থাকিলে যিহেতু ভোকো লাগে, সেইকাৰণে ভাতটো খাই যাওঁ মানে। ভাত খাবা? ভাত খাবা? ভাত খাবা? ৰ'বা দেই, মই দিম। ইপিনে ৰাতিপুৱা মাহঁতৰ লগত খালে আকৌ মাংসৰ লগত ধুনীয়াকৈ, এতিয়াও আকৌ আছে। এইফালে মই ধুনীয়াকৈ দৰজাৰ তলাটো মাৰি ল'লোঁ, আৰু এইফালে আমাৰ ৰিঅ'ক এতিয়া গিলখন মানে খোলাকৈ থৈ যাম ইয়াত ন। কি এইটো পলিথিন, মোবাইল ভৰাব লৈছোঁ এইটো। আৰু এইপিনে মই তাক মুতিবলৈ পঠিয়ালোঁ, আৰু সি নুমুতি সি চোতালখনত ঘূৰি আছে, চাওক। মুতি ল ৰিঅ', মুতি ল। মৰ্টন সোমা, ভিতৰত মৰ্টন আছে, যা যা যা, ভিতৰত মৰ্টন আছে। গুড বয়। আমি পথাৰত কঠীয়া উঠাব যাওঁ, তই ঘৰতে থাক। এতিয়া হাগিলি মুতিলি, এতিয়া ধুনীয়াকৈ সোমাই থাক ভিতৰত দেই। আমি পথাৰত 3 ঘণ্টা মানে পিছত এনেও আহিমেই দেই। তই ইয়াতে খেলি থাকিবি দেই, ধুনীয়াকৈ খেলি থাক দেই, হ'ব নাই? এই তামোল 2টা দিছোঁ, তই লৈ লৈ খেলি থাক এতিয়া দেই, হ'ব নাই? আমি যাওঁ এতিয়া, তই থাক দেই, আমি যাওঁ, তই থাক। এইফালে মই ওলাই মেলি ৰেডি, এইফালে ৰিঅ'ক গিলৰ ভিতৰত ভৰাই দিলোঁ। সি যাতে বাহিৰত যাব নোৱাৰে, বৰষুণ দি আছে, গোটেই তিতি লেতেৰা লগাই আনিব, আৰু তাতে এতিয়া বাৰিষা বতৰত জোক বহুত লাগি আহে ইয়াৰ গাত, সেইকাৰণে ইয়াক ভিতৰত ভৰাই থৈ যাওঁ। এতিয়া যাওঁ আমি পথাৰ। চাওকচোন, সি মানে চায়ে আছে, কি জানি মই তাক নিম বা বুলি, মানে সি গিলখনত এৰি থৈ আহিবলৈ বেয়াও লাগে, এতিয়া উপায় নাই ন, এৰি থৈ যাবই লাগিব এতিয়া। আমি সোনকালে আহিম দেই, খেলি থাক তই এতিয়া। এতিয়া সি মোক যেতিয়ালৈকে দেখি থাকিব, সি সেইডোখৰতে ৰৈ থাকিব। সি জানি লগত নিম বা সি অকল সেইটোৱে ভাবে। আৰু এইপিনে আমাৰ পথাৰ চাওক, এইডোখৰত পানী হৈছে, মাজৰডোখৰত পানীয়ে নাই। এইফালে মা উঠাই আছে, মানে মা অলপ আগত আহিলে, মই এতিয়া আহিছোঁ ভাত পানী খাই বৈ। মায়ে সোনকালে ভাত পানী খাই বৈ গুচি আহিলে মানে। জোক চোক আছে নি? নাই, আঁতৰাই দিবা দেই, জোক লাগিলে মোৰ ভয় লাগে। Outstanding. Jupiter. পেণ্টটো বেয়া, মই সেইকাৰণে পিন্ধি আহিছোঁ। বেলেগ নাছিলে মানে, এইটোতকৈ আৰু বেয়া নাই মানে। সেইটো ফটা নাই, ফাটা নাই, মটৰ চাইকেল মোহাৰা নাই। বেয়া বমহা, একো নাই দিয়া। প্ৰতি বছৰে একযোৰ অকণমান বেয়া কাপোৰ পিন্ধিছোঁ, আৰু একো নাই, চলি যাব। এইফালে মায়ে পূৰা কঠীয়া বান্ধি আছে, কাৰণ মই কঠীয়া বান্ধিব নাজানো, সেইকাৰণে মায়ে বান্ধিছে। মই যদি বান্ধিবলৈ হ'লে খোল খাই পৰিয়ে থাকিব, সেইকাৰণে মায়ে নিজে বান্ধি আছে, মই নাই বন্ধা কঠীয়া।
কঠীয়াখিনি উঠাবলৈ ভালে বাৰু, সিমান মাটিটো নাহে, খালি সৰু খালি পানীটো নাই যেনিবা এইডোখৰত আহি আহি মাৰিব লগা হৈছে কঠীয়াখিনি। ৰ'দ দিলত কেনেকুৱা ফেফনি উঠিছে আকৌ। যিকেইডাল জোক দেখিছোঁ নহয়, আইঅ ভগৱান, ভাল গাত নাই লগা কাৰণে চিঞৰটো নাই মৰা, নহ'লে গাত লগা হ'লে মই ইয়াতে বাগৰি বাগৰি কান্দিলোহেঁতেন। দুটা চোলা পিন্ধি আহিছোঁ যে আৰু গৰম উঠি গৈছে। ই কেলৈ ভুকি আছে, তাক মই সাগুৱাই মোটোৱাই থৈ আহিছোঁ। ইফালে আমাৰ কঠীয়াখিনি চাওক, মানে এইবাৰ কঠীয়া আমাৰ ৰ'দত পাৰিছিলে যে কেনেবা ধুনীয়াও হ'ল কঠীয়াখিনি, খালি পানীটোহে সিমান নাই আৰু যেনিবা। ইফালে আমি ইমানখিনি কঠীয়া উঠালোঁ, মানে মই বাৰু সোনকালে অহা নাই, মায়ে সোনকালে আহি বহুতখিনি উঠাইছিলে, তাৰপিছতহে মই উঠাইছিলোঁ। এতিয়া মায়ে বান্ধি আছে, মই আৰু দুমুঠিমান উঠাব লাগিব, মানে মই বুলিয়ে নহয় আমি দুইজনীয়ে আৰু উঠাব লাগিব, কাৰণ অলপখিনি বান্ধি লৈছে, মানে নহ'লে যিহেতু হিচাপ খেলি মেলি হৈ যাব, সেইকাৰণে অলপখিনি বান্ধি লৈছে। তাৰপৰা আকৌ তুলি থাকিম, মায়ে বান্ধি যাব, তুলি থাকিম, মায়ে বান্ধি যাব, নহ'লে একেলগত চফাই দিলে হিচাপ চব খেলি মেলি হৈ যায়, সেইকাৰণে মায়ে এতিয়া বান্ধি দিছে অলপ অলপকৈ। নাকটো তেনেকুৱা সোপা মাৰি ধৰিছে। এইফালে আকৌ আমি মায়ে মই কঠীয়া উঠাই থাকোঁতে আহিলে আকৌ মাটি জোখা মানুহ, সিদিনা এবাৰ জুখিলে, আজি আকৌ গোটেই পথাৰ মাটিখিনি জুখিব আহিছে। আহিছোঁ একদম ভাগৰ লাগি গৈছে, ভৰিটো দাঙিব পৰা নাই ভালকৈ, আজি প্ৰথম যে পূৰা ভৰি বিষাব, ভৰিটো দাঙিয়ে খোৱা নাই। পিতাই ই এনেকুৱা চিঞৰি আছে নহয়, 1 ঘণ্টামানৰ পৰা ই চিঞৰি আছে মানে, সেইকাৰণে আধাতে গুচি আহিব লগা। মায়ে ক'লে তই ঘৰলৈ যাগে যে আৰু কেইমুঠিমান উঠাব লাগে, মই উঠাম, তাৰ উৎপাতত মানে মই গুচি আহিব লগা। হাগিলি নে মুতিলি? হাগাও নাই মুতাও নাই দেখোন, আকৌ কেলৈ চিঞৰি আছিলি কেনেহ'লে? হা কেলৈ চিঞৰি আছিলি? দুষ্ট চালা, খেলি থাকিবলৈ মই তামোল দিছিলোঁ নাই? হা ইফালে মই পথাৰৰ পৰা আহি গা পা ধুই মেলি সোমালোঁ আকৌ পাকঘৰত, মানে চাহ খাবৰ কাৰণে। মা আহিলে, এইফালে মই গাখীৰখিনি গৰম কৰি দিছোঁ। মায়ে মোক ৰাতিপুৱাই গাখীৰ খাব কৈছিলে, কিন্তু মই পাহৰি থাকিলোঁ, সেইকাৰণে আকৌ গাখীৰখিনি গৰম কৰি লৈছোঁ, 1 কাপ খাব লাগিব। তাৰপিছত মোৰ হাতৰ অৱস্থা চাওকচোন, মানে কঠীয়াৰ চেকা লাগিলে, এইটো গুচি যাব বাৰু চেকাটো, নেমু মাৰি দিলে হাতৰ অৱস্থা এতিয়া মোৰ এইটো। আৰু এইফালে মই চাহ বনাই আছোঁ, এটা চচত চাহ বনাইছোঁ আৰু এটাত মানে গাখীৰ গৰম কৰি আছোঁ, কাৰণ মই গাখীৰখিনি এতিয়া খাম, মানে অথনি পাহৰি থাকিলোঁ খাবলৈ। এইপিনে ধুনীয়াকৈ চাহ বনাই আছোঁ, ভালকৈ উতলিব দিম, মানে গাখীৰ চাহ যিহেতু বহুত ভালকৈ উতলিলেহে খাবলৈ ভাল হয়, যদি অলপ উতলাই খালে মানে ইমান এটা টেষ্টি নালাগে, তেতিয়া একদম পূৰা বককৈ উতলিব দিলে মানে তেতিয়া খাই বেছি টেষ্টি লাগে। আমাৰ ৰিঅ'ৰ কাৰণে গাখীৰ আৰু এয়া মা আৰু মোৰ কাৰণে চাহ, এইটোত মানে চেনি দিছোঁ আৰু এইটো চেনি নাই দিয়া, মায়ে যিহেতু চেনি নাখায়, মই খাওঁ, সেইকাৰণে মই চেনি দি লৈছোঁ। আৰু এয়া আমাৰ ৰিঅ'ৰ কাৰণে গাখীৰ।